নমস্কাৰ, মই পাঞ্চ লাখ এবাৰ আহি গ'লোঁ আপোনালোকৰ মাজত কেইটামান ছ'চিয়েল মিডিয়াৰ ভাইৰেল খবৰ লৈ। চাওক, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইনষ্টাগ্ৰামত আহি ৰীল এটা পোষ্ট কৰিছে যে এই যন্ত্ৰ মন্ত্ৰৰ যোনটো প্ৰটেষ্ট হ'ল, সেই প্ৰটেষ্টত বহুতো ষ্টুডেণ্টে মোৰ মাক গালি দিয়া দেখা পোৱা গৈছে। এনেকুৱা ধৰণৰ মানে শোক প্ৰকাশ কৰিছে। এতিয়া মই আপোনালোকক কৈ আছোঁ বা আপুনি জানে যে আমাৰ যোনটো সংসদত MLA মন্ত্ৰী আছে, বহুত কেইজন ক্ৰিমিনেল হয়, মানে 500জনৰ ভিতৰত 200-250তকৈ অধিক আছে ক্ৰিমিনেল। সেইবিলাকে যেতিয়া সংসদতে কেনেকুৱা ধৰণৰ বেয়া বেয়া ভাষা কয়, তেতিয়া কিন্তু কেছ কৰা নহয়। এটা ছোৱালীয়ে বেয়া কথা কৈছে, সেইকাৰণে তাইৰ নামতো FIR লগোৱা দেখা গৈছে। এতিয়া কি আমাৰ এই ভাৰতবৰ্ষৰ যোনটো চলিছে, বেয়া ভাষা কোৱাৰ কাৰণে কি এতিয়া কেছ হ'ব, ৰেজিষ্টাৰ কৰিব নেকি? ঠিকে আছে, আপোনালোকে একাউণ্টেবিলিটি দিব পৰা নাই কাৰণে যিমানকেইটা ষ্টুডেণ্ট আছে, সেই ষ্টুডেণ্টবোৰৰ খং উঠি খঙৰ পৰাই এনেকুৱা ধৰণৰ কথা পতাব দেখা গৈছে। যাক গৈ এতিয়া কৈছে, এতিয়া আপুনি হ'ল ডাঙৰ মানুহ, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হয়, আপুনি যদি ক্ষমা নকৰে কোনে কৰিব কওক? আপুনি এতিয়া ক্ষমাই যদি কৰে, আকৌ ইনষ্টাত আহি কিহৰ কাৰণে ক'ব লাগে? আপুনি যে ইনষ্টাত আহি ক'লে আপোনাৰ ছাৰ 105 মিলিয়ন ফলোৱাৰ, আপুনি যদি এটা যিকোনো কথাই কয় এইটোৱে ভাইৰেল হৈ যায়, বুজি পাইছে ছাৰ? সেইবাবে মই আপোনাৰ তাত অনুৰোধ জনাইছোঁ, আপুনি যোনটো কৰিছে, আপুনি যদি ক্ষমা কৰিবলগীয়া হয় ক্ষমাই কৰি দিয়ক। আপোনাৰ ক'ব নালাগিছিল একচুৱেলি, আপুনি যদি কৈছে। এতিয়া চাওক, যিকেইজন ষ্টুডেণ্টে মুখৰ পৰা বেয়া ভাষা কৰিছে, একচুৱেলি বেয়া ভাষাটো ক'বই নালাগে, এতিয়া কৈ পেলাইছে, এতিয়াতো কৈ আৰু লাভ নাই, হৈছে এইটো হোৱা শেষ। এতিয়া আমাৰ তৰফৰ পৰা আপোনাৰ তাত এটা হাম্বলি ৰিকুৱেষ্টেড জনাইছোঁ, আপোনালোকে যোনটো ৰেজিগনেশ্যন ল'লে, ধৰ্মেন্দ্ৰ প্ৰধান ছাৰৰ ৰেজিগনেশ্যন লোৱাৰ পাছত যেতিয়া একাউণ্টেবিলিটি কৰিছে যে এইটো কৰিম, মানে ষ্টুডেণ্টৰবোৰৰ লগত যিমান কেইজন আছে তেখেতৰ এগেইনষ্ট FIR নকৰোঁ। FIRটো কৰা নাই, এতিয়া আকৌ আপোনালোকে কৰা নাই কাৰণে যে CGP প্ৰটেষ্টৰ পুনৰবাৰ আপোনাৰ যন্ত্ৰ মন্ত্ৰৰ CGP প্ৰটেষ্ট কৰাৰ কাৰণে সাজু হৈছে কাৰণে ইমান ডাঙৰ চাওক ষ্টুডেণ্ট, মই আপোনালোকক কি কৈ আছোঁ, চাওক ইমান ডাঙৰ ব্ৰিগেড বনাইছে। तो उनको रोकने के लिए कैसे कैसे इंतजाम किए जा रहे हैं, ये दिखाने के लिए आज मैं जंतर मंतर आया हूँ। जाहिर है अब इस पर कोई फांद नहीं सकता, इस पर फांद नहीं सकते, और इसीलिए ये सब किया गया क्योंकि पहले बैरिकेडिंग फांद कर लड़के चले जाते थे। तो ये इंतजाम है, मल्टी लेयर बैरिकेडिंग और सैकड़ों की तादाद में RAF और ये मुस्तैदी, ऐसी दीवारें, ऊंची दीवारें खड़ी की जा रही है वेल्डिंग करके बैरिकेडिंग की कि अगर आपको बीजेपी की तरफ से कोई ऑफर हुई है ज्वाइन करने के लिए? अब तक धमकियाँ बहुत मिली कि बीजेपी में आ जाओ, अच्छा रहेगा तुम्हारे लिए, तुम्हारे परिवार के लिए। तो मुझे तो मतलब बहुत शर्म आती है कि इतने बड़े प्रधानमंत्री, इतने बड़े अमित शाह, उनके पोते की उम्र का मैं हूँ, उनके पोते की उम्र के बच्चों को इस तरह की धमकियाँ देते हैं। मतलब क्या फ़ायदा तुम्हारे इतने बड़े प्रधानमंत्री या गृहमंत्री होने का, अगर तुम्हें बच्चों को इस तरह की धमकियाँ देनी पड़ती। চৰকাৰে আমি এটা প্ৰশ্ন কৰিব বিচাৰোঁ, শিক্ষাৰ্থীয়ে নিজৰ দাবী জনাবলৈ ৰাজপথলৈ ওলাই আহিবলগীয়া পৰিস্থিতি কিয় সৃষ্টি হ'ল? গণতন্ত্ৰ প্ৰতিবাদ কৰাটো অপৰাধ নহয় ছাৰ। চৰকাৰে কাম কেৱল প্ৰতিবাদক নিয়ন্ত্ৰণ কৰা নহয়, প্ৰতিবাদক শুনা বা সমস্যা সমাধান কৰাহে হয়। যদি শিক্ষাৰ্থীৰ দাবী ভুল হয়, তেন্তে চৰকাৰে তথ্য আৰু যুক্তিৰ উত্তৰ দিয়ক, কিন্তু কেৱল প্ৰশাসনিক শক্তি ব্যৱহাৰ কৰি তেওঁলোকৰ কণ্ঠ উদ্ধ কৰি সমস্যা সমাধান নহয়। আমি চৰকাৰক ক'ব বিচাৰোঁ, শিক্ষাৰ্থীক প্ৰতিপক্ষ হিচাপে নেদেখিব, তেওঁলোকক এই দেশৰে ভৱিষ্যত, তেওঁলোকৰ প্ৰশ্ন উত্তৰ দিয়ক, তেওঁলোকৰ দাবী শুনক, আৰু যি সিদ্ধান্ত ভুল হৈছে সেই সিদ্ধান্ত পুনৰ বিবেচনা কৰক। চৰকাৰৰ শক্তিশালী হোৱাৰ অৰ্থ এইটোৱে নহয় যে চৰকাৰৰ সমালোচনা শুনিব নালাগিব। এখন গণতান্ত্ৰিক চৰকাৰৰ শক্তি প্ৰমাণ হয় সেই কিমান ধৈৰ্য নাগৰিকৰ কথা শুনে আৰু কিমান দায়িত্বশীলভাৱে সমস্যা সমাধান কৰে। আমাৰ দাবী স্পষ্ট, শিক্ষাৰ্থীৰ কণ্ঠ দমন নহয়, সংলাপ লাগে, ভয় খুৱাই নহয়, সমাধান লাগে, ৰাজনীতি নহয়, শিক্ষাৰ্থী ভৱিষ্যত সুৰক্ষিত কৰাৰ সিদ্ধান্ত লাগে। জয় আই অসম। এইখিনিয়ে বলি আজিৰ ভিডিঅ' সমাপ্ত কৰি দিলোঁ।